Welcome back to my YouTube channel. আজি আপোনালোকক এটা নতুন বিষয় লৈ যাম। আপোনালোকক নতুন এটা হিসাব নিকাচৰ বিষয় আপোনালোকক কিছু কথা শিকাবলৈ চেষ্টা কৰিম। যদিও আপোনালোকে জানে, যিবিলাকে নাজানে সেইবিলাকক আপোনালোকে বালিবা শিলগুটি যেতিয়া ক্ৰয় কৰে সেইটো বস্তু আপোনালোকে কেনেকৈ জুখিব সেইটোৰ বিষয়ে আপোনালোকক কিছু মানে হিচাপনৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আহক আমি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। আচলতে মই আপোনালোকক এই মেথছটো বা এই হিচাপটো আপোনালোকক দেখাই দিব বিচাৰোঁ। মই আগতে এই তথ্যখিনি আগতে লিখি লৈছিলোঁ, মানে ভিডিঅ' কৰাত অসুবিধা হোৱাৰ বাবে মই বস্তুখিনি লিখি লৈছোঁ। আপোনালোকক দেখাই আছোঁ যে ইয়াত লিখিছোঁ হাউ টু মেজাৰ চেণ্ড ইন ট্ৰাক। এতিয়া ফাৰ্ষ্ট ষ্টেপটো আপোনাক দেখাইছোঁ যে যেতিয়া আমি এইটো হিচাপ কৰিম, কেনেকৈ বালি এই চেম আহিছে সেইটো হিচাপ কৰিব লাগিলে আমি প্ৰথমতে লেংথ, ব্ৰেথ আৰু হাইটটো জুখি ল'ব লাগিব। মই কেনেকৈ জোখে বা কেনেকুৱা কি হিচাপত জোখাই মই এটা কিতাপৰ সহায়ত, এখন কিতাপ আছে, মই যিহেতু মোৰ লগত ট্ৰেক এখন নাই, তো মই কিতাপৰ সহায়ত আপোনালোকক দেখাই দিম। তাৰ আগত মই এই মেথছটো আপোনাক দেখাই দিছোঁ। আমি ধৰি লৈছিলোঁ যে আমাৰ লেংথটো আছিল 16 ফিট 2 ইঞ্চি। মানে যেতিয়া আমি ফিট কৰিম, তেতিয়া ফিট গুণিম, তেতিয়াহ'লে এইডাল যে ৰেপডাল আছিলে সেইটো এটা লেপ আহিব, আৰু যেতিয়া আমি দুটা লেপ বুজিম তেতিয়া আমি ইঞ্চি হিচাপত জানি ল'ম। আৰু আমাৰ ব্ৰেথটো পাইছিলোঁ আমি 4 ফিট আৰু হাইটটো পাইছিলোঁ 7 ফিট। তাৰপিছত এইটো আমি প্ৰথমতে এতিয়া এনচি আছে, এনচি থাকিলে আমি এইটো কথা কেলকুলেট কৰিব নোৱাৰোঁ, কাৰণ এইটো আমি ফিটত কৰি আছোঁ। আৰু যেতিয়া আমি এতিয়া ইঞ্চিটোৰ পৰা আমি ফিট কেনেকৈ কৰিম আপুনি চাই লওক। যেতিয়া আমি ইঞ্চিৰ পৰা ফিট কৰিম তেতিয়াহ'লে 1/12, 12টোক আমি এতিয়া 2 ইঞ্চি আছে, আমি 2/12 দি আমি এইটো হৰণ কৰিম। 12 দি আমি 2টোক হৰণ কৰিম। হৰণ কৰাৰ লগে লগে আমি পাম 0.1667। তাৰপিছত এইটো আমাৰ যোনটো ফিট আছে ফিটৰ লগত কেলকুলেট কৰি দিয়াৰ পিছত আমি পাম 16.1667। তাৰপিছত আমি এইখিনি কেলকুলেট কৰি দিম। 161,667 ইনটু 4 ইনটু 7। আমি এইখিনি কেলকুলেট কৰি দিয়াৰ পিছত আমি পাম 452.6676। আমি এইটো মানে কটাই পূৰণ কৰি দিয়াৰ পিছত এইটো পাম কিউবিক ফিট পাম। আৰু কিউবিক ফুট হ'ব লাগিলে আমি 3টা ভেলু পাব লাগিব। সেই 3টা ভেলু ফিটত থাকিব লাগিব। যেতিয়া আমি ফিটত থাকিব তেতিয়া আমি বুজি পাম যে এইটো হ'ল কিউবিক ফিট। এতিয়া কিউবিক ফিটক আমি কি কৰিম, চিএমলৈ ৰূপান্তৰ কৰিম। কেনেকৈ চিএমলৈ ৰূপান্তৰ কৰিম, তাৰপিছত আমি এইটো মেথছটো চাই লাগিব। কিউবিক ফিট দি পেলাই চিএম দিছিলোঁ মই, কিউবিক মিটাৰ, চিএম মানে কিউবিক মিটাৰ। 452.6676 হৰণ আমি 1 মিটাৰত আমি 1/35.31 পাওঁ। ইয়াত মই লিখি দিছিলোঁ 1 মিটাৰত, মানে মিটাৰ নহয়, ফিটটো আমি মিটাৰলৈ ৰূপান্তৰ কৰিব লাগিলে আমি 35.31 দি ডিভাইডেড কৰিব লাগিব। আমি যে এই মূল ফিটটো পাইছোঁ, এইখিনি যে ফিট পাইছোঁ মূল ফিটখিনি, এই ফিটখিনি আমি চিএমলৈ ৰূপান্তৰ কৰিম। ইয়াত আমি চাওঁ 452.6676ক আমি কিহেদি কৰিম, 35.31 দি ডিভাইডেড কৰিছোঁ। এইটো ডিভাইডেড কৰাৰ পিছত আমি পালোঁ 12.8198। মানে ইয়াত আপুনি 12 চিএম বালি পাইছে, আৰু 8198 যে আছে, 8ৰ 5ৰ পে যদি ওপৰত পায় আপুনি কি আধা চেম পাব। যেতিয়া 12ৰ পে 12.8198 মানে কি পাইছে আপুনি 12.5 চেমত অলপমান বেছি আপোনাৰ চিএম বালিছে। এইটোহে আপোনালোকৰ মানে টোটেলি মেথছটো, মানে কেনেকৈ কেলকুলেট কৰিব, কেনেকৈ ফুলটো ওলাব, কেনেকৈ গোটাইখিনি কিউবিক ফিটত আপুনি চিএমলৈ ৰূপান্তৰ কৰিব। এই এটা প্ৰচেছ আপুনি যেতিয়া কৰিব তেতিয়া নিজে আপোনাৰ চিএমটো ওলাই যাব। চাই লওক আপোনালোকে বস্তুখিনি, মই ভালকৈ ৰখি দিছোঁ। এতিয়া আমি নেক্সট যিহেতু মোৰ লগত ট্ৰাক নাই, নোহোৱাৰ বাবে মই কিতাপখনকে ট্ৰাক বনাই পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি ধৰি ল'লোঁ এইখন হ'ল ট্ৰাক, সেই ট্ৰাকৰ পিছৰ যোনটো বেকেট আছে, মানে আপুনি বালি আনে, সেইটো আমি ধৰি ল'লোঁ এইখন ট্ৰাকৰ আমি দৈৰ্ঘ্যটো আমি প্ৰথমতে জুখি ল'ব লাগিব। যোনটো লেংথ আছে এইটো, ইয়াৰ পৰা যোনটো ইয়ালৈ আছে এইটোক আমি লেংথ কয়। এইটো লেংথটো ওলালোঁ। তাৰপিছত এইটোৰ পৰা এইটো ব্ৰেথ বুলি কয়, আৰু অসমীয়াত কয় প্ৰস্থটো আমি ওলাই ল'ব লাগিব। তাৰপিছত যেতিয়া যিমান পৰিমাণৰ বালি আনিব, ইয়াত ছাপ'জ ধৰ পিছৰ পিনে দেখাই দিছোঁ, ইয়াত এডাল দি আছে, তো ইমানমান বালি আনিছে, তো ইয়াক কয় উচ্চতা। তো এইখিনি আমি বস্তুটো ওলাই ল'ব লাগিব। আমি ধৰি লৈছিলোঁ যে দৈৰ্ঘ্যটো আনিছিলে 16.2, তাৰপিছত প্ৰস্থটো আনিছিলে এই দুটা ডিষ্টেঞ্চটো, পিছৰ ঢাকনিখন যে আছে ট্ৰাকৰ ঢাকনিখন, এইটো হ'ল ব্ৰেথ। এই ব্ৰেথটো আনিছে 4 ফিট ধৰি লৈছোঁ দেই, এইটো আমি হ'ব নোৱাৰে, এইটো আমি জাষ্ট মেথছটো কেনেকৈ কৰিব লাগে সেইটো কাৰণে আমি বস্তুটো আপোনালোকক বুজাই দিছোঁ। এতিয়া হাইটটো আছে 7 ফিট,
আমি হাইটটো কেনেকৈ ওলাইছোঁ ইয়াত ধৰ বালি ইমানমান ধৰ আনিছে আমি এইটো জুখি লৈছোঁ জুখি মানে এতিয়া জুখিব কেনেকৈ চাই এইটোৱে ছাপ'জ আপোনালোকে ধৰি ল'লে এডাল ৰডডাল বালিবিলাক ছাপ'জ এনেকৈ আছে তো এইটো বস্তু এনেকৈ থাকিলে আপুনি পূৰা চিধা কৰি ল'ব লাগিব এইটো পূৰা সমান কৰি ল'ব লাগিব সমান কৰি লৈ ইয়াত এডাল ৰথেৰে এই বস্তুটোত এনেকৈ জুখিব লাগিব এনেকুৱা জুখিব লাগিব তিনিটা এই ধৰ প্ৰথমত ইয়াত মাৰিলে মিডিলত মাৰিলে শেষৰ পিনে মাৰিলে এনেকৈ মাৰি পেলাই তিনিটা মানে যেতিয়া মেজাৰমেণ্টটো সমান হ'ব তেতিয়া এইটোৰ উচ্চতাটো ওলাই যাব কিমান উচ্চতা আছে তো এইখিনিতে মই মেথছখিনি আপোনালোকক ভালদৰে বুজাই দিলোঁ যে আপোনালোকে এইখিনি এনেকৈ কৰিব লাগিব লেংথ ওলাব লাগিব ব্ৰেথ ওলাব লাগিব হাইট ওলাব লাগিব তো আমি লেংথটো ওলাইছোঁ 16.2 ইঞ্চি 16.6 ইঞ্চি আমি লেংথটো পাইছোঁ এইটো লেংথটো দৈৰ্ঘ্যটো তাৰপিছত প্ৰস্থটো পাইছিলোঁ ঢাকনিৰ পিছত ঢাকনিখনত পাইছিলোঁ ব্ৰেথটো পাইছিলোঁ আমি 4 ইঞ্চি ইয়াৰ বালি কিমান ওপৰলৈ আনিছে সেইটো পাইছিলোঁ 7 ইঞ্চি তো সেইখিনি আমি কেলকুলেট কৰি আমি পাইছিলোঁ 452.6676 পাইছোঁ আৰু ইঞ্চিৰ পৰা ফিটলৈ কেনেকৈ আপুনি কনভাৰ্ট কৰিব সেইটো মই দেখাই দিছোঁ যে 12 দি 100 ধৰ 1 ইঞ্চি আহিছে তো 12 দি 1 দি এনচিক মানে হৰণ কৰিব লাগিব এতিয়া 2 ইঞ্চি আহিছে 12.2 এনচি আছে তেতিয়াহ'লে 12 দি 2 এনচিক মানে হৰণ কৰিলে আমি ফলাফলটো পাম 0.1667 তাৰপিছত এতিয়া 16 দি আমি এইখিনি যোগ কৰি দিয়াৰ পাছত আমি পালোঁ 16.1667 ক্ষমা কৰিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বস্তুটো মই অলপ তোলাত অসুবিধা হৈছে মানে অকলে কৰি আছোঁ কিন্তু মেথছখিনিও কৰিছোঁ সেইকাৰণে আপোনালোকক মানে একেলগে দেখাব পৰা নাই তো ভাগ কৰি দেখাইছোঁ যেতিয়া তিনিটা ফিট লগ লাগিব তেতিয়াহে আমি মেইন মানে ফিটটো ওলাব পাৰিম কিউবিক ফিটটো ওলাব পাৰিম তা মেইন তিনিটা যোনটো কিউবিক আছে মানে ফিট ইনটু ফিট এই তিনিটা যোনটো লেংথ ইনটু ব্ৰেথ ইনটু হাইট এই তিনিটা যেতিয়া আমি গণনা কৰিম তেতিয়া আমি কিউবিক ফিটটো পাম মানে এটা ফুট লিখিছোঁ কিন্তু কিউবিক ফিট হয় বা ফুটো ক'ব পাৰে আপুনি সেই কিউবিক ফিটটো পাম তাৰপিছত কিউবিক ফিটটোক আমি হৰণ কৰিব লাগিব যেনেকুৱা 1 ফিটক 1 আমি যদি ফিট ওলাওঁ 1 ফিটক আপুনি কি কৰিব 35.31 দি হৰণ কৰি দিব তেতিয়া যিটো ভেলু ওলায় সেইটোৱে CMলৈ ৰূপান্তৰিত হ'ব ইয়াত আমি পাইছিলোঁ ফিটটো কিমান 452.6676 পাইছোঁ আমি 35.31 দি আমি হৰণ কৰি দিছোঁ তেতিয়া আমি মেইন কিমান CM বালি পাইছোঁ 12.8198 CM মানে যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে লাভৱান হৈছে বা কিবা বুজি পাইছে মই সিমান ভালদৰে বুজাব পৰা নাই যদি কিবা অলপমান হ'লেও বুজি পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব